ঘৰত থকা সাধাৰণ জাইফল, লং আৰু ইলাচিয়েও আপোনাৰ ভাগ্য সলনি কৰিব পাৰে বুলি আপুনি জানে নেকি? জ্যোতিষ শাস্ত্ৰত এই মছলাবোৰৰ বিশেষ গুৰুত্ব আছে। ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ এই চাৰিবিধ বস্তুৰে আছে কিমানখিনি শক্তি বা গুণ আছে ভিডিঅ'টোত মই সম্পূৰ্ণকৈ ক'ম। ভিডিঅ'টো শেষলৈ চাই থাকক। জ্যোতিষ শাস্ত্ৰ অনুসৰি প্ৰত্যেক বস্তুতে এক বিশেষ শক্তি থাকে। ডালচেনি, জাইফল, লং আৰু ইলাচি কেৱল খাদ্যৰ সোৱাদ বঢ়োৱা বস্তু নহয়, বহুতে ইয়াক শুভ শক্তিৰ প্ৰতীক বুলিও মানি আহিছে। ডালচেনি ধন, সম্পদ আৰু ইতিবাচক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। আৰু বিশ্বাস অনুসৰি শুকুৰবাৰে পূজাস্থলীত অলপমান ডালচেনি ৰাখিলে শুভ ফল লাভ কৰিব পাৰে। সেয়েহে পূজা ঘৰত আপোনালোকে যেতিয়া পূজা দিয়ে শুকুৰবাৰৰ দিনটোত অকণমান ডালচেনি আগবঢ়াবলৈ নাপাহৰিব। তাৰপিছতে কৈছোঁ জাইফল। জাইফলক মানসিক শান্তি আৰু একাগ্ৰতাৰ সৈতে জড়িত বুলি ধৰা হয়। বহুতে জাইফল পূজাৰ সময়ত ব্যৱহাৰ কৰি শুভ শক্তি আহ্বান কৰে। সেইবাবে আপোনালোকে জাইফলৰ ব্যৱহাৰটো কেনেকৈ কৰিব মই শেষত কৈ আছোঁ। তাৰপিছতে মই লঙৰ ব্যৱহাৰটো কৈছোঁ। লং কিহৰ বাবে ব্যৱহাৰ কৰা হয়? লংটো সাধাৰণতে নজৰ দোষ আৰু নেতিবাচক শক্তি দূৰ কৰাৰ বাবে লঙৰ ব্যৱহাৰ কৰা হয় বুলি জনবিশ্বাস আছে। আৰু পূজাত যেতিয়া আপোনালোকে গোঁসাই ঘৰ বা থাপনাত পূজা দিবলৈ যায়, তেতিয়া 2টা লং নিবেদন কৰাটো শুভ বুলি ধৰা হয়। সেয়ে 2টা লং প্ৰতিদিনে আপুনি গোঁসাইক আগবঢ়াব পাৰে। তাৰপিছতে কৈছোঁ ইলাচি। ইলাচি হৈছে আপোনাৰ মধুৰ সম্পৰ্ক আৰু সৌভাগ্যৰ প্ৰতীক। বহুতে বিশেষ কামত যোৱাৰ আগতেও ইলাচি গ্ৰহণ কৰাটো শুভ বুলি বিশ্বাস কৰে। সেয়েহে যিকোনো শুভ কামলৈ ওলাই যোৱাৰ আগমুহূৰ্তত এটা ইলাচি সেৱন কৰি কিনে আপোনালোকে ওলাই যাব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবোৰ জ্যোতিষীয় বিশ্বাস আৰু পৰম্পৰাগত ধাৰণাৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে। ইয়াৰ ফলাফল ব্যক্তিভেদে ভিন্ন ভিন্ন হ'ব পাৰে। আৰু এটা কৈছোঁ আপোনালোকক, 2খন ৰঙা কাপোৰ আপোনালোকে বেলেগে বেলেগে ৰাখিব। তাৰপিছত এখন কাপোৰত লং, ইলাচি, তাৰপিছত জাইফল, ডালচেনি তেনেদৰে এটোপোলা কৰি কিনে গোঁসাই ঘৰত সেইখিনি সদায় কাৰণে ৰাখি থৈ দিব। তাৰপিছত আকৌ এভাগে তেনেদৰে ৰাখিব। ঠিক ৰাখি কিনে আপোনালোকে যিখন শিতানত শুৱে সেই শিতানৰ তলতে আপোনালোকে সেই এটা ভাগ ৰাখি থ'ব পাৰে। দেখিব নাকাৰাত্মক শক্তিবোৰ লাহে লাহে হ্ৰাস পাবলৈ ধৰিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে আগতে ইয়াৰে কোনটো বস্তু ব্যৱহাৰ কৰিছে কমেণ্টত লিখিব। আৰু পৰৱৰ্তী জ্যোতিষ শাস্ত্ৰৰ লগতে বাস্তুৰ ভিডিঅ'সমূহ পাই যোৱাৰ বাবে পেজটো ফ'ল' কৰি লগত থাকিব।